Non hejong seba board pen kep angdeng satlang angthek kepangdak pon school national academy school along pen 100% chepalong dun. Matric angdeng mate higher secondary school living certificate Guwahati seba board pen kep angdeng satlang angthek kepangdak pon along langpher angkang wolong koma jia hiti along national academy school along pen bangtrok a candidate atum matric exam pidun lo. Bang so kep satlang bangtrok ketok dun pen bangtrok student mate sita makeup angdeng satlang angthek mesen pen HSLC satlang kepa undun lo. La pen Bukulia Higher Secondary School Central along pen top 1 mate bangso exam central along pen Sopriya Mazumdar 100% along pen 93.5% cepalong pon. Bangso kewang jilang asingkan sita me kep angdeng mesen angthek ka cepalong pon ji apa National English Academy Principal Pawan Kumar Das ahin pen pachini dun. Volongko maji pen sami malin phangchopi kido life. আপোনাৰ স্কুলৰ ছাত্ৰী এগৰাকী ভাল ফলাফল কৰিছে কি ক'ব বিচাৰে বহুতে সুখী আজি আমাৰ ছাত্ৰীগৰাকীয়ে বহুত ভাল ৰিজাল্ট কৰিছে আমাৰ টোটেল 6জনে মেট্ৰিক এপিয়াৰ কৰিছিল 2023 তাৰ মাজত আমাৰ 6জনে ভাল ৰিজাল্ট কৰিছে আৰু তাৰ মাজত 3জন ফাৰ্ষ্ট ডিভিজন 3জন ছেকেণ্ড ডিভিজন আৰু এজনে ডিষ্টিংশ্যন স্ক'ৰ কৰিছে 93.5%। আমি দেখি পালোঁ যেন বুকলিয়া চেণ্টাৰত আমাৰ ছাত্ৰীগৰাকী সুপ্ৰিয়া মজুমদাৰ তাই হায়েষ্ট পাৰ্চেণ্টেজ স্ক'ৰিং কৰিছে আৰু আমি আশা ৰাখিছোঁ যেন আগন্তুক দিনত আমি তেনেকৈ আৰু ভাল ৰিজাল্ট দিবলৈ দি যাম আমাৰ বুকলিয়াত আৰু আগলৈ লৈ যাম সেইটো আশা কৰি আমি বেষ্ট অফ অল মাই upcoming students and best of luck congratulations to my students who have done a good result to this 2023 কিমান পাৰ্চেণ্টেজ পাইছে আৰু কেনেকৈ মানে ইমান দেখিবলৈ পোৱা গৈছে যে স্কুলৰ অৱস্থা বেয়া কাৰণ বহুত কষ্ট কৰি পেলাই আচলতে পঢ়া শুনা কৰিছিলে কেনেকৈ ইমান ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে আৰু কিমান পাৰ্চেণ্টেজ পাইছে হয় 93.5% তেওঁ স্ক'ৰ কৰিছে আমি বহুত হাৰ্ড লেবাৰ কৰিছোঁ বিশেষকৈ আমাৰ হাই ছেকশ্যনৰ যিমানকেইজন টিচাৰ আছে ছায়েন্স মেথছ ছ'চিয়েল জিঅ'গ্ৰাফী ইংলিছ থাৰ্ড আৰু লগত আমাৰ হিন্দী গোটেই টিচাৰে বহুত গাইড কৰিছে তেওঁলোকে ষ্টুডেণ্ট হোম টু হোম ভিজিট কৰিছে ভিজিট কৰি তেওঁলোকে পাৰ্চনেলি তেওঁলোকে গাইড কৰিছে আৰু সেই হাৰ্ড ৱৰ্কৰ কাৰণে আজি আমাৰ ৰিজাল্ট ইমান ভাল শুনিব পাইছে এই স্কুলখনৰ নাম কি স্কুলখনৰ নাম আছে নেশ্যনেল ইংলিছ একাডেমী বকুলিয়া আপুনি ইয়াৰ স্কুলখনৰ মই স্কুলৰ প্ৰিন্সিপাল মিষ্টাৰ পৱন কুমাৰ দাস আপোনাৰ বকুলিয়াহাটৰ বাবে এটা গৌৰৱ সুনাম কঢ়িয়াই আনিছা লগতে তুমি খুব ধুনীয়া পাৰ্চেণ্টেজ এটা পাইছা কেনেকৈ প্ৰেৰণা পাইছা কিহৰ পৰা পাইছা অলপ তোমাৰ পৰিচয়টো আৰু লগতে কিমান পাৰ্চেণ্টেজ নমস্কাৰ চবকে মোৰ নাম সুপ্ৰিয়া মজুমদাৰ মই নেশ্যনেল ইংলিছ একাডেমী স্কুলৰ ছাত্ৰী আৰু মোৰ বহুত ভাল লাগি আছে মই এনেকৈ ৰিজাল্ট কৰিব পাৰিছোঁ আৰু মোৰ আশা আছিলে আৰু বেছি কিন্তু হোৱা নাই কিন্তু যিমানে পাইছোঁ মই খুব খুচি মোৰ মা দেউতা চবেই খুচি মোৰ টিচাৰ যোনে মোক বহুত ছাপোৰ্ট কৰিছে চবেই খুব খুচি আৰু মোৰ নাইবাৰ আৰু ৰিলেটিভছ চবে মোক খুব উইচ কৰিছে আৰু সিহঁতৰ বাবেও থেংক ইউ আৰু মই চব টিচাৰ্ছবিলাকক থেংক ইউ ক'ব বিচাৰিছোঁ মোৰ টিউশ্যন টিচাৰ মোৰ স্কুলৰ টিচাৰ আৰু আমাৰ প্ৰিন্সিপাল ছাৰ যোনে আমাৰ বেকবোন হৈ আছে এইটো জাৰ্ণিত তাকতো পূৰা স্পেচিয়েল থেংকছ আৰু মোৰ মা দেউতা মোৰ বিগ ছাপোৰ্টাৰ আছিলে পূৰা জাৰ্ণিত আৰু মোৰ ভাইটি মোৰ আংকল চবে মোক খুব এনকাৰেজ কৰিছে এইটো পজিশ্যনত আজি মই আছোঁ সিহঁতৰ কাৰণে আৰু মই যিটো হাৰ্ড ৱৰ্ক কৰিছোঁ সেইটোৰ কাৰণেও চবকে মই থেংক ইউৱে ক'ম আৰু এনে তুমি কিমান সময়মান পঢ়া শুনা কৰিছা তোমাৰ ইয়াত বহুত কষ্ট কৰিছা বকুলীয়া সমগ্ৰ বকুলীয়াৰ ঘাটৰ আটাইতকৈ তুমি বেছি পাৰ্চেণ্টেজ পাই পেলাই পাছ কৰিছা বুলি পেলাই ইতিমধ্যে আমি জানিব পাৰিছোঁ তোমাৰ পাৰ্চেণ্টেজটো কিমান আৰু তুমি কেনেদৰে তোমাৰ প্ৰস্তুতি চলাই লৈ গৈছিলা মোৰ পাৰ্চেণ্টেজ হৈছে 93.5 আৰু প্ৰস্তুতি মানে মই যেতিয়া পঢ়িব পাওঁ তেতিয়াই মোৰ পঢ়িব ভাল লাগে মানে খালি মই টাইমটো দেখা নাই যেতিয়া সময় পাইছোঁ মই তেতিয়াই পঢ়িছোঁ তেনেকৈ মই পঢ়াটো আগুৱাই গৈছোঁ আৰু এতিয়া গোটেই বকুলীয়াঘাট বাবে তুমি কিমান পাৰ্চেণ্টেজ পাইছা আৰু মানে পূৰা বকুলীয়াঘাটৰ আটাইতকৈ বেছি পাৰ্চেণ্টেজ পোৱা তুমি নেকি মানে ৰিপৰ্ট মতেতো ময়ে পাইছোঁ আৰু মোৰ পাৰ্চেণ্টেজটো ক'লোঁ মই 93.5
এতিয়া যিসকলে লোক আকৌ পুনৰ মেট্ৰিক দিব তেখেতলোকৰ বাবে কি ক'বা তুমি এগৰাকী যিহেতু তুমি ভাল ৰিজাল্ট ভাল ফলাফল লাভ কৰিছা কি ক'ব বিচাৰিবা মানে ৰিজাল্ট ভাল কৰিব হ'লে হাৰ্ডৱৰ্ক কৰিবই লাগিব হাৰ্ডৱৰ্কৰ বাহিৰে ভাল ৰিজাল্ট এনে পোৱা নাযাব সেইকাৰণে মই চবক কম হাৰ্ডৱৰ্ক কৰিব লাগে আৰু চেষ্টা কৰি থাকিব লাগে লাগিলে ফেইল হওক যিটোৱে হওক চেষ্টাটো চলাই যাব লাগে আৰু এদিন ছাকচেছ হ'বই চব কিয়নো তুমি বহুত দৰিদ্ৰ পৰিয়াল বা দুখীয়া পৰিয়াল তোমাৰ দেউতা এগৰাকী টেইলাৰ কাৰণ বহুত মানে ধনৰ আৰ্থিকভাৱে তুমি বহুত দুৰ্বলতাত ভুগিবও পাৰিছা হয়নে কি ক'বা তুমি তাৰ বাবে কেনেকৈ প্ৰস্তুতি থাকিব লাগিব মোৰ দেউতা যিহেতু টেইলাৰ তথাপিও মই মানে ইমান কষ্ট ফেচ কৰা নাই যেতিয়া যিহেতু দৰকাৰ হৈছে তেতিয়া সেইটো পাইছোঁ পঢ়া যিহেতু মোৰ লাগিছে কপি বুক যিটো লাগিছে সেইটোৱে পাইছোঁ স্কুলৰ পৰাও টিচাৰে হেল্প কৰিছে বুক কপিজ আৰু মোৰ আংকলেও বহুত হেল্প কৰিছে চব মিলি মানে মই ভালেই হৈছে আৰু ইমান কষ্ট হোৱা নাই মোৰ শিক্ষকসকল কি ক'বা তুমি তোমাক যিহেতু বহুতখিনি সহায় কৰিছে পৰীক্ষাৰ আগত কি ক'বা তুমি মই কম মানে পুৰা সিহঁতে এইটো যেতিয়া মেট্ৰিকটো মই দিম সিহঁতে পুৰা মোৰ বহুত ভালকৈ খেয়াল ৰাখিছে বহুত টেক কেয়াৰ কৰিছে আমাৰ প্ৰিন্সিপাল ছাৰে চবে মই মোৰ চব টিচাৰক থেংকছ জনাব বিচাৰোঁ আমাৰ ছায়েন্স টিচাৰ ছাৰ চাৰমং তেৰা আমাৰ ইংলিছ টিচাৰ ছাৰ ৰাছিং আমাৰ হিন্দী টিচাৰ ছাৰ মনোজ আৰু আমাৰ ছ'চিয়েল টিচাৰ ছাৰ আকাশ হানছে আৰু মেথছ টিচাৰ ছাৰ অভিজিত দাস আৰু পিছত আমাৰ আৰু এটা ছাৰ আহিছিলে যোনে লাষ্টত আমাৰ বহুত এনকাৰেজ কৰিছে ছাৰ প্ৰসেনজিৎ আচাৰ্যী আৰু যিবিলাক নন টিচিং ষ্টাফ আছিলে টিচাৰ সিহঁতেও বহুত হেল্প কৰিছে লাইক সঞ্জিত ছাৰ আৰু জেনেচিছ ছাৰ আৰু মোৰ টিউশ্যন টিচাৰো বহুত হেল্প কৰিছে মই টিউশ্যন লৈছিলোঁ ইংলিছ টিউশ্যন লৈছিলোঁ মই অমিত সাহা ছাৰৰ তাত আৰু ছায়েন্স টিউশ্যন লৈছিলোঁ মই বিশ্বজিৎ সিংহা ছাৰৰ তাত আৰু মেথছ টিউশ্যন লৈছিলোঁ মই পাৰ্থ হাজৰিকা ছাৰৰ তাত আৰু চবে যিমানে হেল্প কৰিছে বহুত কৰিছে আৰু চবকো মই থেংকছ জনাব বিচাৰিছোঁ বকুলাঘাটৰ বাবে এটা গৌৰৱ সুনাম কঢ়িয়াই আনিছা লগতে তুমি খুব ধুনীয়া পাৰ্চেণ্টেজ এটা পাইছা কেনেকৈ প্ৰেৰণা পাইছা কিহৰ পৰা পাইছা অলপ তোমাৰ পৰিচয়টো আৰু লগতে কিমান পাৰ্চেণ্টেজ নমস্কাৰ চবকে মোৰ নাম সুপ্ৰিয়া মজুমদাৰ মই নেশ্যনেল ইংলিছ একাডেমী স্কুলৰ ছাত্ৰী আৰু মোৰ বহুত ভাল লাগি আছে মই এনেকৈ ৰিজাল্ট কৰিব পাৰিছোঁ আৰু মোৰ আশা আছিলে আৰু বেছি কিন্তু হোৱা নাই কিন্তু যিমানে পাইছোঁ মই খুব খুচি মোৰ মা দেউতা চবেই খুচি মোৰ টিচাৰ যোনে মোক বহুত ছাপৰ্ট কৰিছে চবেই খুচি আৰু মোৰ নাইবাৰ আৰু ৰিলেটিভছ চবে মোক খুব উইছ কৰিছে আৰু সিহঁতৰ বাবেও থেংক ইউ আৰু মই চব টিচাৰ্ছবিলাকক থেংক ইউ ক'ব বিচাৰিছোঁ মোৰ টিউশ্যন টিচাৰ মোৰ স্কুলৰ টিচাৰ আৰু আমাৰ প্ৰিন্সিপাল ছাৰ যোনে আমাৰ বেকবোন হৈ আছে এইটো জাৰ্ণিত তাকতো পূৰা স্পেচিয়েল থেংকছ আৰু মোৰ মা দেউতা মোৰ বিগ ছাপৰ্টাৰ আছিলে পূৰা জাৰ্ণিত আৰু মোৰ ভাইটি মোৰ আংকল চবে মোক খুব এনকাৰেজ কৰিছে এইটো পজিশ্যনত আজি মই আছোঁ সিহঁতৰ কাৰণে আৰু মই যিহেতু হাৰ্ড ৱৰ্ক কৰিছোঁ সেইটোৰ কাৰণেও চবকে মই থেংক ইউৱে ক'ম আৰু এনে তুমি কিমান সময়মান পঢ়া শুনা কৰিছা তোমাৰ ইয়াত তুমি বহুত কষ্ট কৰিছা সমগ্ৰ বকুলীয়া ঘাটৰ আটাইতকৈ তুমি বেছি পাৰ্চেণ্টেজ পাই পেলাই পাছ কৰিছা বুলি পেলাই ইতিমধ্যে আমি জানিব পাৰিছোঁ তোমাৰ পাৰ্চেণ্টেজটো কিমান আৰু তুমি কেনেদৰে তোমাৰ প্ৰস্তুতি চলাই লৈ গৈছিলা মোৰ পাৰ্চেণ্টেজ হৈছে 93.5 আৰু প্ৰস্তুতি মানে মই যেতিয়া পঢ়িব পাওঁ তেতিয়াই মোৰ পঢ়িব ভাল লাগে মানে খালি মই টাইমটো দেখা নাই যেতিয়া সময় পাইছোঁ মই তেতিয়াই পঢ়িছোঁ তেনেকৈ মই পঢ়াত আগুৱাই গৈছোঁ আৰু এতিয়া গোটেই বকুলাঘাট বাবে তুমি কিমান পাৰ্চেণ্টেজ পাইছা আৰু মানে পূৰা বকুলাঘাটৰ আটাইতকৈ বেছি পাৰ্চেণ্টেজ পোৱা তুমি নেকি মানে ৰিপৰ্ট মতেতো ময়ে পাইছোঁ আৰু মোৰ পাৰ্চেণ্টেজটো ক'লোঁ মই 93.5 এতিয়া যিসকলে লোক আকৌ পুনৰ মেট্ৰিক দিব তেখেতলোকৰ বাবে কি ক'বা তুমি এগৰাকী যিহেতু তুমি ভাল ফলাফল লাভ কৰিছা কি ক'ব বিচাৰিবা মানে ৰিজাল্ট ভাল কৰিব হ'লে হাৰ্ডৱৰ্ক কৰিবই লাগিব হাৰ্ডৱৰ্কৰ বাহিৰে ভাল ৰিজাল্ট এনে পোৱা নাযাব সেইকাৰণে মই চবক কম হাৰ্ডৱৰ্ক কৰিব লাগে আৰু চেষ্টা কৰি থাকিব লাগে লাগিলে ফেইল হওক যিটোৱে হওক চেষ্টাটো চলাই যাব লাগে আৰু এদিন ছাকচেছ হ'বই চব কিয়নো তুমি বহুত দৰিদ্ৰ পৰিয়াল বা দুখীয়া পৰিয়াল তোমাৰ দেউতা এগৰাকী টেইলাৰ কাৰণ বহুত মানে ধনৰ আৰ্থিকভাৱে তুমি বহুত দুৰ্বলতাত ভুগিবও পাৰিছা হয়নে কি ক'বা তুমি তাৰ বাবে কেনেকৈ প্ৰস্তুতি থাকিব লাগিব মোৰ দেউতা যিহেতু টেইলাৰ তথাপিও মই মানে ইমান
কষ্ট ফেচ কৰা নাই যেতিয়া যেটো দৰকাৰ হৈছে তেতিয়া হেতু পাইছো পঢ়াৰ মানে পঢ়া যেটো মোৰ লাগিছে কপি বুক যেটো লাগিছে হেতুৱে পাইছো স্কুলৰ পৰাও টিচাৰে হেল্প কৰিছে